গুড ইভিনিং সকলোলৈকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ, একেবাৰে মানে চিম্পুল ভিডিঅ'। আজিটো ভিডিঅ'ত আমি এতিয়া এফালে যাওঁ, বহুত দূৰলৈ নাযাওঁ। এয়া মিষ্টাৰটো দেখিয়ে আছে বাৰু, দেখাই দিছোঁ অকণমান। আমাৰ মিষ্টাৰ আকৌ মাজে মাজে ওলায়, কিন্তু সদায় নোলায়। সেইকাৰণে নোলায় এতিয়া নকওঁ, পিছত সকলোৱে জানে বাৰু। আৰু এইফালে মোৰ ছোৱালীকেইজনী শুই গৈছে। ইয়া মোৰ সংসাৰখন ইমান কণীয়ে দেখাই থাকিম এতিয়া, চাই থাকিবা ভিডিঅ'টো একেলগে। পাৰ্কলৈ যায়, পাৰ্কলৈ জ্ঞানচিয়ে কৈয়ে দিলে ক'লে যাম, আৰু চাই থাকোঁ ভিডিঅ'টো। পাৰ্কলৈ যাম বুলি আহিছিলোঁ, কিন্তু এতিয়া বৰষুণে দিছে, চিপ 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 বৰষুণ পৰিছে। ৰাস্তাটো খুবেই বেয়া বনাই আছে। এইফালে সম্ভৱ 2 লাইন হ'ব নেকি। এইটো ধুদৰালি বুলি কয়। কোনো আছে অলৰেডি পাই গ'লো এতিয়া। তিনিটা নে দুটা ল'ব লাগিব? সিহঁতৰ দুজনী নে? ডাঙৰ সৰু কথা নাই, তিনিওটালৈকে আমাৰ টিকেট লোৱা হ'ল। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আহকচোন। আমি অকণমান সোনকালে গৈছিলোঁ বাবে ইমান বেছি মানুহ নাছিল, আৰু ইমান ডাঙৰ পাৰ্কো নহয়। কিন্তু আমাৰ একেবাৰে ওচৰত থকা পাৰ্কখন নতুন আছিল, এতিয়া অলপমান বহুত লেতেৰা হৈ গ'ল ন? আহিছানে? সেইবুলি ওলালে ন বাই আহিবলৈ কোৱা। ভয় যিকেইটা চিঞৰ দিছে। এইটো এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল লগা সময়, যিহেতু পাৰ্কলৈ যদি আহে সিহঁতে খেলিবলৈ পায়, আৰু তাতকৈ আৰু কি লাগিছে নহয় জানো। আমাৰ ইহঁত দুজনীও একেই, আহিলে একেবাৰে ক'ব নোৱাৰা হৈ যায়। কমেও আমি আহিছোঁ নেকি 7-8 বাৰমান এইখন পাৰ্কলৈ আহিছোঁ নেকি, কিন্তু আহি সিহঁতৰ হেঁপাহ নপলায়। আৰু এইফালে ময়ো অকণমান জোলা খেলি ল'লোঁ, আৰু বহুত দিনৰ মূৰত খেলিছোঁ যিহেতু, আৰু খেলিবলৈ মনো যায় দিয়কচোন। মনটোতো সৰু হৈয়ে আছে ন, মানুহবোৰহে ডাঙৰ হৈ যাওঁ। মই জোলনা উঠা দেখি মোৰ মিষ্টাৰ উঠিব মন কৰিলে অকণ উঠাই দিলোঁ, আৰু লগতে ভিডিঅ'কণ কৰি ৰাখিলোঁ।
বহুত দিন ভিডিঅ' একেবাৰে দিয়া নাই, সেইবাবে মই ভিডিঅ'টো আজি ইমানকণেই কৰিলোঁ আৰু বহুত বিশেষ দেখাই নাথাকোঁ। ইহঁতিতো বহুত টাইম খেলিলে, গোটেইখিনি দেখাব নোৱাৰোঁ যিহেতু। আৰু এনেই মই আপোনালোকক অকণমান আমোদ দিবৰ বাবে এইকণ ভিডিঅ' কৰি ৰাখিলোঁ আৰু লগতে ইউটিউবৰ সকলো পৰিয়াললৈকে মৰম যাচিলোঁ। বিহুৰ সময়তো মই ভিডিঅ' দিয়া নাছিলোঁ। ভিডিঅ' যিহেতু বহুতখিনি বনাই থোৱা আছে, নেক্সট টাইম পালে মই এডিটিং কৰি নিশ্চয় ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি আশা দিলোঁ। আৰু বাকী বেছি নকওঁ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিম। যিহেতু ভিডিঅ' বহুত দীঘল দীঘল বনালেও ভাল নালাগে। আজি আমি কেনেকৈ পাৰ্কত টাইমটো পাৰ কৰালোঁ তাকে অকণমান দেখালোঁ। আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া আমি উভতিলোঁ আৰু ন, এতিয়া আমি পাৰ্কৰ পৰা উভতিলোঁ।